সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এই বিষয়টোৱে কেৱলমাত্ৰ গুৱাহাটী কেন্দ্ৰিক হৈ আছে তেনে নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই বিষয়টোক লৈ প্ৰতিবাদ হৈছে, প্ৰতিক্ৰিয়া হৈছে। কোনো কাৰণতে অসমৰ এই সম্পদ আমপানেৰ চিৰিয়াখানালৈ নিবলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিগৰাকীয়ে। অসমৰ বাবে দুৰ্ভাগ্যজনক আখ্যা দিয়া হৈছে। তামোলপুৰতো এই বিষয়টোক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আমাৰ সাংবাদিক প্ৰদীপে যুগুত কৰা এক প্ৰতিবেদন আছে, আগবঢ়াইছো। ইতিমধ্যে সকলোৱে গম পাইছে যে অসমৰ চিৰিয়াখানাৰ পৰা দুটাকৈ গড় ইতিমধ্যে আম্বানীৰ হাতলৈ নিব আৰু যোৱাকালিৰ পৰা এই কথা চৰ্চা হৈছে আৰু শেহতীয়াভাৱে আম্বানী আচলতে অসমৰ চিৰিয়াখানাৰ পৰা দুটাকৈ গড় তেওঁৰ ব্যক্তিগত চিৰিয়াখানালৈ নিয়াৰ যি খবৰে ইতিমধ্যে কিন্তু ৰাজ্যৰ চৌদিশে প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। ইতিমধ্যে চিৰিয়াখানাৰ সন্মুখত বহু প্ৰকৃতিপ্ৰেমীৰ লগতে বহু অন্যান্য দল সংগঠনৰ লোক ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে। একেদৰে বহু স্থানৰ পৰা এই মুহূৰ্তত প্ৰতিক্ৰিয়াসমূহ আহি পৰিছে আমি দেখিছো আৰু এই মুহূৰ্তত আমাৰ লগত এই গোটেইখিনি বিষয়ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ উপস্থিত আছে সদৌ অসম ছাত্ৰ সন্থাৰ বাক্সা জিলাৰ সম্পাদক দলজিৎ দাস। মই আপোনাৰ পৰা জানিম যিটো এটা অসমৰ সম্পদ পুনৰবাৰ আচলতে আম্বানীৰ হাতলৈ গতাই দিব বিচৰা হৈছে বা তেওঁৰ ব্যক্তিগত চিকিৎসালয়ত লৈ যোৱা হ'ব, বিষয়টো সন্দৰ্ভত কি ক'ব? আমি সংবাদ মাধ্যম যোগে এই কথাটো জানিব পাৰিছো যে চিৰিয়াখানাৰ কিছু জীৱ জন্তু গুজৰাটলৈ নিয়াৰ এটা অভিসন্ধি ৰচনা কৰা হৈছে। আচলতে দেশখনৰ প্ৰতিটো ব্যক্তিগত সম্পদৰ ওপৰত বা ৰাজহুৱা সম্পদৰ ওপৰত যিটো ব্যক্তিগতকৰণৰ মাধমাৰ এই মোদী চৰকাৰৰ দিনত আৰম্ভ হৈছে আৰু ইয়াৰ প্ৰক্ৰিয়া স্বৰূপে এইবাৰ চিৰিয়াখানাৰ জীৱ জন্তুটো হাত দিয়া কাৰ্যটো এইটো অত্যন্ত গৰিহণাযোগ্য কথা। আৰু হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে ডাইনেমিক CM বুলি অভিহিত কৰে। এই ডাইনেমিক CM এগৰাকী থাকোঁতে অসমৰ চিৰিয়াখানাৰ পৰা জীৱ জন্তু গুজৰাটলৈ কেনেদৰে স্থানান্তৰিত হ'ব পাৰে বা গুজৰাটক কি চৰ্তত অসমৰ জীৱ জন্তুসমূহ দিয়া হৈছে, এই সকলো কথাৰ উত্তৰ কিন্তু এই ডাইনেমিক CM জনে দিব লাগিব। আৰু যি সময়ত অসম চৰকাৰে লাচিত দিৱস উদযাপন কৰিছে, লাচিতৰ গুণ গৰিমাক অসমৰ চৌদিশে ভাৰতবৰ্ষৰ চৌদিশে বিয়পাই দিয়াৰ এটা প্ৰয়াস আৰম্ভ হৈছে, সেই সময়ত অসমৰ চিৰিয়াখানাৰ পৰা জীৱ জন্তু গুজৰাটৰ আম্বানীৰ চিৰিয়াখানালৈ যিটো স্থানান্তৰ কৰাৰ প্ৰয়াস ৰাজ্য চৰকাৰে কৰিছে, এই প্ৰয়াসক আমি এই বাক্সা জিলা ছাত্ৰ সন্থাই ধিক্কাৰ দিছো আৰু এই কাৰ্য অতি শীঘ্ৰে বন্ধ কৰিবলৈ আমি আহ্বান জনাইছো মুখ্যমন্ত্ৰী ডাঙৰীয়াক। অসমৰ প্ৰাকৃতিক সম্পদৰ ওপৰত যি আম্বানী আদানীৰ এই যি হেন চকু আছে, এই হেন চকুৰ ওপৰত অসমৰ ৰাইজে অত্যন্ত সচেতন হৈ থাকিব লাগিব। অসমৰ ৰাইজে এই বিষয়টো অতি সূক্ষ্ম দৃষ্টিৰে নিৰীক্ষণ কৰি থাকিব লাগিব। কাৰণ আপোনালোক সকলোৱে জানে অসম প্ৰাকৃতিক সম্পদেৰে চহকী এখন ৰাজ্য। এই প্ৰাকৃতিক সম্পদৰ ওপৰত আম্বানী আদানীৰ যি হেন চকু, এই হেন